হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। আজি আপোনালোকৰ ওচৰতে কঁঠালৰ গুটিৰে বনোৱা চব্জিৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ। কঁঠালৰ গুটিৰ পিটিকাখন আমি সকলোৱে বনাই খাই থাকোঁ, কিন্তু কঁঠালৰ গুটিৰে বনোৱা এই চব্জিখন যদি আগতে আপোনালোকে বনাই পোৱা নাই, তেতিয়াহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। খাবলৈ খুবেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো ভাল পাব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো যদি আগতে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ। আৰু আগলৈ আমাৰ চেনেলত দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। কঁঠালৰ গুটিৰ চব্জি বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই কেইটামান কঁঠাল গুটি লৈছোঁ। কঁঠাল গুটিৰ ওপৰৰ বগা বাকলিখিনি আগতে মই এৰুৱাই লৈছোঁ। বাকলিখিনি এৰুৱাই লোৱাৰ পিছত গুটিখিনি এবাৰ ভালদৰে ধুই লৈছোঁ। এয়া এটা সৰু কুকাৰ লৈছোঁ। গুটিখিনি ইয়াতে দি ল'লোঁ। এয়া এগিলাচ পানী দি লৈছোঁ আৰু লগতে অলপ নিমখ দি ল'লোঁ। গুটিখিনি আগতে এবাৰ সিজাই ল'ম। এয়া গুটিখিনি মই সিজাই ল'লোঁ। কুকাৰৰ এটা হুইচেল অহাৰ পিছত গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি আৰু এটা হুইচেল আহিব দিছোঁ। তাৰপিছত গেছটো অফ কৰি দিছোঁ আৰু ভাপটো নিজে নিজে ওলাই যোৱাৰ পিছত কুকাৰৰ ঢাকনিখন খুলি লৈছোঁ। এয়া চাওক, গুটিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া কঁঠালৰ গুটিখিনি বাতি এটাত উলিয়াই ল'ম। আচলতে কঁঠালৰ গুটিখিনি আগতে এবাৰ সিজাই ল'লে চব্জিখন বনাওঁতে সোনকালে হৈ যায়। কঁঠালৰ গুটিখিনি বাতি এটাত লৈ ল'লোঁ। আপোনালোকে কঁঠালৰ গুটিকেইটা মাজেৰে ফালি দুটুকুৰা কৰি ল'বও পাৰে। আৰু এয়া এটা মিডিয়াম চাইজৰ আলু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। তেনেহ'লে আহকচোন কঁঠালৰ গুটিৰ চব্জিখন বনাবলৈ আৰম্ভ কৰোঁ। কেৰাহী এটাত অলপ মিঠাতেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হৈ আহিছে। গেছৰ ফ্লেমটো অলপ কমাই লৈছোঁ। এটা তেজপাত দিলোঁ আৰু এয়া এচামুচ গোটা জিৰা আৰু কালজিৰা দি দিছোঁ। এইখিনি ফুটি অহা দুটা মিডিয়াম চাইজৰ পিঁয়াজৰ পেষ্ট দিছোঁ। পিঁয়াজৰ পেষ্টখিনি অলপ ৰঙচুৱা হোৱালৈ 2 মিনিটমান ভাজি ল'ম। পিঁয়াজখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত অলপ মিহিকৈ পেষ্ট বনাই লৈছোঁ। আপোনালোকে পিঁয়াজখিনি মিহিকৈ কাটি লৈ দিবও পাৰে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ আহিছে। এয়া এচামুচ আদা নহৰু পেষ্ট দি দিলোঁ। আদা নহৰু পেষ্টখিনিৰ কেঁচা গোন্ধটো যোৱালৈ আৰু 2 মিনিটমান ভাজি ল'ম। এইখিনি কেঁচা গোন্ধটো নোহোৱা হৈ আহিছে। এতিয়া ইয়াতে এটা সৰু বিলাহীৰ পেষ্ট দি দিলোঁ। এতিয়া গোটেইখিনি ভালদৰে ভজাকৈ তেল ওলাই অহালৈ আৰু 1-2 মিনিটমান ভাজি ল'ম। বিলাহীখিনি আপোনালোকে মিহিকৈ কাটি দিবও পাৰে। বিলাহীখিনি ভজাকৈ তেলখিনি ওলাই আহিছে। এতিয়া ইয়াতে গুড়ি মছলাখিনি দি ল'ম। হালধি আধা চামুচ দি দিলোঁ। আধা চামুচ জিৰা গুড়ি দিছোঁ। ধনিয়া গুড়ি আধা চামুচ দিছোঁ। আধা চামুচ জলকীয়া গুড়ি দিলোঁ। আধা চামুচ মিট মছলা দিছোঁ আৰু লগতে এটা কেঁচা জলকীয়া দি দিলোঁ। মছলাখিনি লৰাই এবাৰ মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে আগতে সিজাই থোৱা কঁঠালৰ গুটিখিনি দি দিলোঁ। লগতে আলুখিনিও দিছোঁ। নিমখ মই আধা চামুচমান দি দিছোঁ। নিমখ আপোনালোকে দিওঁতে সোৱাদ অনুসৰি দি ল'ব পাৰিব। এতিয়া গোটেইখিনি মিক্স কৰি 2 মিনিটমান ভাজি ল'ম। এয়া জালুকৰ গুড়ি এচামুচৰ 3 ভাগৰ 1 ভাগ দি লৈছোঁ। জালুকৰ গুড়িখিনি দি আকৌ এবাৰ লৰাই দিছোঁ। এইখিনি ভজা হৈ গৈছে। এতিয়া চব্জিখনত 2 গিলাচমান গৰম পানী দি ল'লোঁ। পানীখিনি এবাৰ ভালদৰে মিলাই দিছোঁ। এইখিনি এবাৰ উতলি আহিব দিম। এয়া চব্জিৰ পানীখিনি উতলি আহিছে। কেৰাহীৰ ঢাকনিখন লগাই দিলোঁ। এতিয়া চব্জিখন গেছৰ মিডিয়াম ফ্লেমত প্ৰায় 10 মিনিটমান সময় উতলি থাকিব দিম। প্ৰায় 10 মিনিটমান সময় পিছত ঢাকনিখন আঁতৰাই লৈছোঁ। আলুখিনি সিজিছে নে নাই এবাৰ চাই ল'ম। এয়া চাওক, আলুখিনি সিজি গৈছে। কঁঠালৰ গুটিখিনি আগতে সিজাই লোৱাৰ বাবে চব্জিখন খুব কম সময়ৰ ভিতৰতে বনোৱা হৈ যায়। এতিয়া গেছৰ ফ্লেমটো হাই কৰি আৰু 2 মিনিটমান উতলিব দিম। তেতিয়া চব্জিখন অলপ ডাঠ হৈ আহিব। এয়া আধা চামুচ গৰম মছলা দি দিলোঁ আৰু লগতে এটা কেঁচা জলকীয়া দি দিছোঁ। এইখিনি এবাৰ মিলাই দিছোঁ। চব্জিখন মই আৰু ইয়াতকৈ বেছি ডাঠ নকৰোঁ। গেছটো অফ কৰি দিছোঁ। আপোনালোকে চব্জিখন নিজে বিচৰা ধৰণেৰে অলপ ডাঠ বা পনীয়া কৰি ৰাখিব পাৰে। আৰু এয়া আমাৰ কঁঠালৰ গুটিৰ টেষ্টি চব্জি খাবলৈ ৰেডি হৈ গ'ল। এই চব্জিখন ভাত বা ৰুটি সকলোৰে লগত খাবলৈ খুবেই ভাল লাগে। তেনেহ'লে আপোনালোকেও এইদৰে কঁঠালৰ গুটিৰ সোৱাদ লগা তৰকাৰীখন এবাৰ বনাই চাব পাৰে আৰু ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ।
ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপিৰ সৈতে।